বন্ধুসকল, আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে প্ৰাচীন অসমক পোনপ্ৰথমে কি নামেৰে জনা গৈছিল? এইটো কুৱেশ্যন এইটো প্ৰশ্নৰ এনচাৰ সকলোৱে জানে। গতিকে এই কুৱেশ্যনটো আপোনালোকৰ মাজত মই কিয় আনিছোঁ আপোনালোকে নিশ্চয় জানো। ইম্পৰ্টেণ্টৰ কাৰণে এই কুৱেশ্যনটো আপোনালোকৰ মাজত তুলি ধৰিছোঁ। বন্ধুসকল, ইয়াৰ আনচাৰটো হৈছে কামৰূপ। কামৰূপক প্ৰাচীন অসমক নামেৰে জনা গৈছিল, অসম নামেৰে জনা গৈছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? বন্ধুসকল, আপোনালোকে নিশ্চয় জনা। ইয়াৰ আনচাৰটো হৈছে খ, আহোম বংশক। আহোম বংশক প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে জনা গৈছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল, প্ৰাচীন অসমৰ জাতি প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? বন্ধুসকল, ইয়াৰ আনচাৰটো হৈছে গ, আহোমসকলক অসমৰ প্ৰধান জাতি হিচাপে বা প্ৰাচীন অসমৰ জাতি হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰৰ হিচাপে প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? বন্ধুসকল, ইয়াৰ আনচাৰটো হৈছে খ, শিৱসাগৰক। শিৱসাগৰক প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে জনা গৈছিল। যেতিয়া প্ৰাচীন অসম যুগত শিৱসাগৰ বহুত ডেভেলপ আছিল। তাত বিভিন্ন ধৰণৰ স্কুল কলেজ উৎপন্নীয় ঠাই আছিল, প্ৰশিক্ষণৰ ঠাই আছিল এই শিৱসাগৰত। গতিকে ইয়াক ঐতিহাসিক চহৰ হিচাপে জনা গৈছিল সেই যুগত। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাচীন অসমত জনপ্ৰিয় হৈ উঠা উষা অৰুণোদয়ৰ কাহিনী বৰ্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্ৰচলিত আছে? বন্ধুসকল, ইয়াৰ আনচাৰটো হৈছে মই কৈছোঁ তেজপুৰ। ইয়াত আন এটা মই কিতাপত দেখিছোঁ, ইয়াৰ আনচাৰটো আছে তাত যোৰহাট দিয়া আছিল। যোৰহাট নহ'ব বন্ধুসকল, আপোনালোকৰ ৰাইট আনচাৰটো হ'ব গ, তেজপুৰ। তাৰপিছত আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম আছিল চুকাফা। ভেৰি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে বন্ধুসকল, আহোমসকলে ক'ত ৰাজধানী পাতিছিল? প্ৰায় সকলোৱে জানা কুৱেশ্যনটোৰ এনচাৰটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন। সেইকাৰণে বন্ধুসকল, আহোমসকলে ৰাজধানী পাতিছিল চৰাইদেউত। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, মনত ৰাখিব। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে হেম সৰস্বতী কি গ্ৰন্থ ৰচনা কৰিছিল? হেম সৰস্বতী কি গ্ৰন্থ ৰচনা কৰিছিল? বন্ধুসকল, প্ৰহ্লাদ চৰিত্ৰ। ইয়াৰ আনচাৰটো হৈছে ক। তাৰপিছত 9 নম্বৰ, কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছে? বহুত ইম্পৰ্টেণ্ট হয় বন্ধুসকল। ৰত্ন সৰস্বতীক দুৰ্লভ ৰজা বুলি এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল। তাৰপিছত প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? প্ৰাচীন কামৰূপৰ ৰাজধানী আছিল উত্তৰ গুৱাহাটীত। নেক্সট, কোনজন ভুৱা ৰজাই কমতা ৰাজ্য স্থগিত কৰিছিল? বন্ধুসকল, ইয়াৰ আনচাৰটো হৈছে আপোনালোকে নিশ্চয় জানা, অমৃত ৰজাই। অমৃত ৰজাইটো কি কৰিছিল? অমৃত ৰজা বন্ধুসকলে কমতা ৰাজ্যত স্থগিত কৰিছিল। তাৰপিছত নেক্সট হৈছে জয়ধ্বত বধ কাব্য কাৰ ৰচনা? জয়ধ্বত বধ কাব্য কাৰ ৰচনা? কবি ৰত্ন সৰস্বতী।
তাৰপিছত নেক্সট হৈছে মেন বংশৰ প্ৰতিষ্ঠাপক কোন। মেন বংশৰ প্ৰতিষ্ঠাপক কোন? বন্ধুসকল আপোনালোকে নিশ্চয় জানা, যিসকলে মানে এছএত এক্সাম দিছিল, এইটো কুৱেশ্যন মানে আহিছিল। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, মানে কুৱেশ্যনটো ৰিপিট কৰিব পাৰে, গতিকে এইটো মনত ৰাখিব। চ' ইয়াৰ এনচাৰটো হৈছে গ নীল ধৱজ। মেন বংশৰ প্ৰতিষ্ঠাপক কোন আছে? নীল ধৱজ। চ' বন্ধুসকল আজি কুৱেশ্যন ইয়ালৈকে। যদি কুৱেশ্যনকেইটা ভাল লাগে তেনেহ'লে প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ক, আৰু যিসকলে চাই আছে প্লিজ এটা লাইক দিয়ক। জয় আছাম।